নমস্কাৰ বন্ধুসকল, ট্ৰেডিং যাত্ৰা আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি আমি আলোচনা কৰিম সাধাৰণতে এটা চলি থকা প্ৰচলিত এটা বাক্যালে যে ট্ৰেডিং এটা জুৱা। সকলোৱে আমি কোৱা শুনো আৰু সকলোৱে জুৱা বুলিয়ে ভাবে। আপুনি যদি ঘৰত ট্ৰেডিং কৰে আপোনাৰ ঘৰত সকলোৱে এইটোৱে ক'ব যে আপুনি এইটো জুৱা খেলিছে, জুৱা খেলাটো বেয়া কথা। কিন্তু সঁচা কথা ক'বলৈ গ'লে ট্ৰেডিং সঁচাকৈ জুৱা নে? যদি ট্ৰেডিং সঁচাকৈ জুৱা হয় তেনেহ'লে চৰকাৰে কিয়নো ইমান ব্যৱস্থা কৰি মেলি সকলোকে ট্ৰেডিং কৰিবলৈ সুবিধা কৰি দিছে, সেবি নিচিনা ৰেগুলেটৰ ৰাখিছে, নিয়ম বহুতখিনি নিয়মৰ মাজেদি যাব দিছে। আপোনাৰ প্ৰতিটো কথাত পান কাৰ্ড, আধাৰ কাৰ্ডৰ ভেৰিফাই, KYC ভেৰিফিকেশ্যন কৰি মেলি আপোনাৰ গোটেইখিনি সুবিধা কিয় কৰি দিছে যদি একচুৱেলি জুৱাই হয়। গতিকে আমি তাৰ আগতে এইটো বুজো, জুৱা বুলিলে আমি কি বুজো। জুৱা এনেকুৱা এটা কাৰ্য হয়, যিকোনো কাম আপুনি যদি নজনাকে কৰে সেইটোৱে জুৱা। উদাহৰণস্বৰূপে আপুনি ছাপোজ গাড়ী চলাব নাজানে আৰু আপুনি গাড়ী লৈ ৰাস্তাত ওলাই গৈছে, সেইটো এটা জুৱা বুলি আমি ক'ব পাৰোঁ। কিয়নো আপুনি নাজানে আৰু আপুনি সেইখিনি ইমান ডাঙৰ ৰিস্ক লৈ আপুনি আগবাঢ়িছে। গতিকে জুৱা তেতিয়াই আপোনাৰ স্কিল হৈ যায় যেতিয়া আপুনি সেই কামটো কৰিবলৈ শিকি যায়। নিশিকালৈকে সেইটো জুৱা হয়, কিন্তু কামটো যদি আপুনি শিকি যায় সেইটো আপোনাৰ স্কিলত পৰিৱৰ্তন হৈ যায়। গতিকে আমি দেখো মহাভাৰতত আমি যুধিষ্ঠিৰ আৰু শকুনিৰ মাজত যিখন জুৱা খেল হৈছিলে, আমি তাতো যদি অনুমান কৰোঁ, আমি যদি মন কৰোঁ, যিজনে শকুনিয়ে মেইনলি জুৱা খেলিছে বুলি আমি ভাবোঁ। কিন্তু শকুনিৰ হাতখন দেখিব এনি টাইম তেখেতৰ পাশা গুটিৰ লগতে এনি টাইম লাগি থাকে, অনবৰতে তেখেতে এনেকে কৰি থাকে। কিন্তু যুধিষ্ঠিৰে তেখেতৰ অপজিটত খেলিছিলে, কিন্তু তেখেতে পাশা গুটিকেইটা আনকালে আগতে হাতত লৈয়ে পোৱা নাই। গতিকে শকুনিয়ে যদি জুৱা খেলিছে বুলি ভাবোঁ, সেয়া মোৰ মতে সম্পূৰ্ণ ভুল। কিয়নো তেখেতে এটা প্ৰেক্টিচ কৰি তেখেতে তাৰ জ্ঞান আয়ত্ত কৰি এটা কাম কৰিছে। কিন্তু তাৰ বিপৰীতে যুধিষ্ঠিৰে কেতিয়াও নকৰা কামটোত তেখেতে গোটেই মাটি সম্পত্তি লৈ মেলি জপিয়াই পৰিছে, শেষত নিজৰ পৰিয়ালৰ লোককো আগবঢ়াই দিছে। গতিকে ঠিক তেনেকুৱাই ট্ৰেডিঙো যদি আপুনি একেবাৰে প্ৰেক্টিচ নোহোৱাকৈ যদি আপুনি আপোনাৰ হাঁচতীয়া ধনখিনি লৈ আপুনি যদি নামি যায়, তেতিয়া সেইটো জুৱাত পৰিৱৰ্তন হ'ব। আৰু যদি তাক আপুনি 3 বছৰ 4 বছৰ সময় দি আপুনি যদি তাক আপোনাৰ এটা স্কিল যদি আপুনি ডেভেলপ কৰি লয়, তেনেহ'লে আপুনি কোটিপতি বা তাৰ আগলৈকে আপুনি আপোনাৰ উপাৰ্জন লৈ যাব পাৰে। আৰু এইটো মন কৰিব, পৃথিৱীত যিমান ধনী মানুহৰ তালিকা আছে তাৰ শিখৰত সদায় এইটো ব্যৱস্থাৰ লগত জড়িত লোকসকলে আছে। গতিকে এই কথাটো মন কৰিব, জুৱা আপোনালোকে ডিফাইন কৰিব পাৰিব লাগিব। যিকোনো কাম, মই যদি নপঢ়াকে পৰীক্ষাত নপঢ়াকে যদি পৰীক্ষা দিবলৈ যোৱাটো এটা জুৱা। গতিকে আমি এই কথাটোৱে মনত ৰাখি প্ৰতিটো কাম আমি শিকি মেলি কৰোঁ। ছাপোজ মই ঘৰত কোনো ধৰণৰ ৰিয়াজ নকৰোঁ আৰু মই ষ্টেজত গান গাব যাওঁ, সেইটো এটা জুৱা। কিন্তু গতিকে আমি যিকোনো কাম নিখুঁতভাৱে শিকাৰ পিছত কৰিবলৈ চেষ্টা কৰোঁ, সেইটো আমাৰ এটা স্কিল, আমাৰ দক্ষতা হৈ পৰে। গতিকে আজিলৈ আমি জুৱাৰ কথাটো বুজো আৰু তাক ভালকৈ আগবঢ়াই লৈ যাওঁ। আমি নিপুণ হৈ আমি কাম কৰিবলৈ শিকোঁ। গতিকে ইয়াৰে আমি আজিৰ অনুষ্ঠানটি সামৰিছোঁ আৰু পৰৱৰ্তী খণ্ডলৈ আপোনালোকক পাঠ চাই থাকিবলৈ অনুৰোধ জনালোঁ। আৰু আপোনালোকে আমাৰ চেনেল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি ৰাখিব, যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। গতিকে আজিলৈ ইমানতে, ধন্যবাদ।